চিকেন গ্ৰেভি বনাবলৈ মই ল'লোঁ 1.5 কেজি পিঁয়াজ। পিঁয়াজখিনি দীঘল দীঘলকৈ কাটি লৈছোঁ। তেজপাত ল'লোঁ 6 খিলা, গোটা ধনিয়া ল'লোঁ 1 চামুচ, গোটা জিৰা ল'লোঁ 1 চামুচ, 9 পিচ ইলাচি ল'লোঁ, লং ল'লোঁ 15 পিচ, শুকান জলকীয়া ল'লোঁ 10 পিচ, দালচিনি ল'লোঁ 4 পিচ। মই ল'লোঁ ডাঙৰ হাণ্ডি এটা, তেল ঢালি দিছোঁ 100 গ্ৰাম মান। অলপ সময় তেলখিনি গৰম কৰি লৈছোঁ। তেজপাত ঢালিছোঁ 6 খিলা, শুকান জলকীয়া ঢালি দিছোঁ 10 পিচ, দালচিনি ঢালি দিছোঁ 4 পিচ, ইলাচি ঢালি দিছোঁ 9 পিচ, লং ঢালি দিছোঁ 15 পিচ, গোটা ধনিয়া 1 চামুচ ঢালি দিছোঁ, গোটা জিৰা ঢালি দিছোঁ 1 চামুচ। মছলাখিনি মই অলপ তেলৰ সৈতে ৰঙা কৰি ল'ম। এতিয়া কৰাৰ পিছত মই যিখিনি পিঁয়াজ কাটি থৈছিলোঁ 1.5 কেজি পিঁয়াজখিনি এতিয়া মই ঢালি দিছোঁ। ঢালি দিয়াৰ পিছত পিঁয়াজখিনি অকণমান সময় লৰাই লৈছোঁ। মই কেঁচা জলকীয়া লৈছিলোঁ 10 পিচ মান, কাটি পেলাই ঢালি দিছোঁ। আপোনালোকে ঝাল পৰিমাণে জলকীয়া ল'ব পাৰে। আদা নহৰু মই পিচি থৈছিলোঁ, তাৰ পৰা মই আদা 2 চামুচ ঢালি দিছোঁ। নহৰু 3 চামুচ মান পিচি থোৱা ঢালি দিছোঁ। আদা নহৰু ঢলাৰ পিছত অকণমান সময় মই পিঁয়াজখিনি আৰু গোটেই মছলাখিনিকে লৰাই লৈছোঁ। পিঁয়াজখিনি ভাজোঁতে ৰঙা কৰি ল'লোঁ। এতিয়া মই চিকেনখিনি ঢালি দিছোঁ। চিকেনখিনি ঢালি লোৱাৰ পিছত মই অকণমান সময় লৰাই লৈছোঁ। 2 চামুচ নিমখ ল'লোঁ, ঢালি দিছোঁ। হালধি 2 চামুচ ঢালি দিছোঁ। জলকীয়া গুড়ি 2 চামুচ ঢালি দিছোঁ। ধনিয়া গুড়ি 2 চামুচ ঢালি দিছোঁ। জিৰা গুড়ি 2 চামুচ ঢালি দিছোঁ। ইয়াৰ পিছত মই অকণমান সময়লৈ লৰাই দিছোঁ। মই বিলাহী আধা কেজি লৈছিলোঁ, কাটি লৈ ঢালি দিছোঁ। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকি দিছোঁ। 5 মিনিটৰ পিছত ঢাকনিখন খুলি লৈ 1 লিটাৰ পানী ঢালি দিছোঁ। এতিয়া মই 15 মিনিটৰ কাৰণে ঢাকি দিছোঁ। 15 মিনিটৰ পিছত ঢাকনিখন আঁতৰাই লৈ মাংসখিনি কেনেকুৱা হৈছে এবাৰ মাংসখিনি চাওঁচোন। মই লৰাই দিছোঁ, এবাৰ লৰাই দি পেলাই মাংসখিনি সিজি গ'লগৈ, পিঁয়াজখিনি গলি গ'লগৈ, ধুনীয়া এটা কালাৰ উঠি আহিছে মছলাখিনিৰ পৰা। আপোনালোকে ঘৰতো এনেকৈ বনাই খাব পাৰিব চিকেন গ্ৰেভি। ধুনীয়া এটা গ্ৰেভি হৈছে চব। এতিয়া মই ওপৰৰ পৰা গৰম মছলা 1 চামুচ মান ঢালি দিছোঁ। দহ গ্ৰাম ধনিয়া পাত মই ওপৰৰ পৰা এড কৰি দিছোঁ মাংসখিনিত। ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকক সকলোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন ঘণ্টিটো দবাবলৈ নাপাহৰিব আৰু মোৰ ফেচবুকত ফ'ল' কৰিব আৰু সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিলে। মাংসখিনি হৈ গ'লগৈ, আপোনালোকক নমাই পেলাই মই প্লেট এখনত উলিয়াই পেলাই মাংসখিনি দেখুৱাম। মাংসখিনি কেনেকুৱা লাগিছে দেখিবলৈ। ওপৰৰ পৰা ধনিয়া পাত অলপ ঢালি দিছোঁ।